Hello students, আজি আমি পঢ়িবলগীয়া বিষয়বস্তু হৈছে question patterns. Question patterns তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে যে মানে বাক্য এটা দিয়া থাকিব সেই উত্তৰটো পাবলৈ কাৰণে তোমালোকে question কেনেকৈ কৰিবা হেতু তোমালোকে উত্তৰত লিখিব লাগে। এতিয়া ইংলিছত question বনোৱাৰ আগত question patterns জানিবলৈ কাৰণে আমি questions কেনেকৈ কৰিব পাৰো গম পাব লাগিব। প্ৰথমতে আমি এতিয়া চাই লওঁ question বা interrogative sentence কি হয়। তোমালোকে already types of sentenceত interrogative sentenceৰ বিষয়ে পাইছা, তথাপি মই এবাৰ ৰিভাইজ কৰি দিছোঁ। What is an interrogative sentence? Interrogative অথবা question sentence. An interrogative sentence is a sentence which asks direct question. কৈছে interrogative sentence অৰ্থাৎ প্ৰশ্নবোধক বাক্য সেইবোৰক কয় যোনবিলাকে প্ৰত্যক্ষভাৱে এটা প্ৰশ্ন সোধে। It starts in a capital letter and ends in a question mark. আৰু এনে ধৰণৰ বাক্যৰ অৰ্থাৎ প্ৰশ্নবোধক বাক্যৰ আৰম্ভণি হয় ইংলিছত কেপিটেল লেটাৰৰ সৈতে। আমি জানো যিকোনো এতিয়া এই পেৰাগ্ৰাফটোতে চোৱা মই প্ৰথমৰ বাক্যটো কেনেকৈ লিখিছোঁ, প্ৰথমৰ শব্দটো এটো প্ৰথম আখৰটো কেপিটেল দিছোঁ। তেনেকৈ প্ৰশ্নবোধক বাক্যটো প্ৰথম আখৰটো কেপিটেল থাকে আৰু শেষত এতিয়া এইটো আমাৰ যেহেতু এটা বাক্য হয় ষ্টেটমেণ্ট হয় শেষত আমি ফুল ষ্টপ দিছোঁ, কিন্তু যদিহে প্ৰশ্নবোধক বাক্য হয় আমি শেষত ফুল ষ্টপ নিদি কুৱেশ্যন মাৰ্ক দিম। কুৱেশ্যন মাৰ্ক তোমালোকে জানা প্ৰশ্নবোধক চিহ্ন। In this type of sentence there is inversion of subject and predicate. এতিয়া subject আৰু predicate কি হয় তোমালোকে জানা। বাক্য এটাত যিটো বস্তুৰ বিষয়ে কোৱা হয় অৰ্থাৎ বাক্যৰ মূল বিষয়বস্তুটোক subject আৰু বাকী কথাখিনি predicate বুলি কোৱা হয়। এতিয়া কৈছে যে এনে ধৰণৰ বাক্যত অৰ্থাৎ প্ৰশ্নবোধক বাক্যত কি হয় subject আৰু predicate সলনি হৈ যায়, মানে প্ৰিডিকেটটো আগত বহে ছাবজেক্টটো পাছত বহে। সাধাৰণ এটা ষ্টেটমেণ্ট যদি আমি কিবা এটা বৰ্ণনামূলক বাক্য লিখোঁ আমি প্ৰথমে যাৰ বিষয়ে কৈছোঁ অৰ্থাৎ ছাবজেক্টটো আমি প্ৰথমে লিখোঁ, তাৰ পাছৰ ডখৰত প্ৰিডিকেট থাকে। কিন্তু প্ৰশ্ন এটা যেতিয়া সুধিবলৈ আমি প্ৰশ্নবোধক বাক্য গঠন কৰোঁ তেতিয়া প্ৰিডিকেট আগত বহে আৰু ছাবজেক্ট পাছত। That is that the verb of the predicate comes before the subject. কৈছে যে প্ৰশ্নবোধক বাক্যত ছাবজেক্টটো শেষলৈ থাকে আৰু ছাবজেক্টৰ আগত বহে প্ৰিডিকেটত অৰ্থাৎ বাক্যৰ বাকী অংশত থকা ভাৰ্বটো। ইয়াত মই তোমালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ। এক্সাম্পল এফাৰ্মেটিভ চেণ্টেন্স অৰ্থাৎ বৰ্ণনামূলক এটা বাক্য চোৱা they are sisters. তাহাঁতি বাই ভনী। এতিয়া এই বাক্যটোকে ইয়াত চোৱা প্ৰথমৰ যোনটো শব্দ আছে সেইটো হৈছে ছাবজেক্ট অৰ্থাৎ কাৰ কথা কৈছে তাহাঁতৰ কথা কৈছে অৰ্থাৎ ছোৱালীজনীৰ কথা কৈছে। এতিয়া তাহাঁতি কি হয় বুলি কৈছে are sisters। এই বাক্যডোখৰক প্ৰিডিকেট বুলি কোৱা হয়। ইয়াত যদিও ভাৰ্ব নাই কিন্তু ইয়াত হেল্পিং ভাৰ্ব আছে বা অক্সিলাৰী ভাৰ্ব আছে are। এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্য যেতিয়া বনাম আমি তাত কি কৰিম এই ভাৰ্ব বা হেল্পিং ভাৰ্বটো আগলৈ গুচি আহিব আৰু এই ছাবজেক্টটো পাছলৈ গুচি যাব। Are they sisters? তাহাঁতি বাই ভনী হয়নে? ইয়াত চোৱা বাক্যটোৰ আৰম্ভণিটো কেপিটেল লেটাৰ আৰু শেষত প্ৰশ্নবোধক চিন। এতিয়া ইমান ডোখৰলৈকে আমি ক্লিয়াৰ হ'লোঁ যে প্ৰশ্নবোধক বাক্য কাক কয়। এতিয়া চাওঁ প্ৰশ্নবোধক বাক্যৰ প্ৰকাৰ। প্ৰশ্নবোধক বাক্য কেইবাটাও প্ৰকাৰৰ হ'ব পাৰে। ইয়াত চোৱা নম্বৰ 1 WH ইণ্টাৰগেটিভছ। WH আখৰ দি যোনবিলাক কুৱেশ্যন ৱৰ্ডছ আছে তোমালোকে সৰুৰ পৰা পাই আহিছা হোৱাট when where which এনেকুৱা ধৰণৰ শব্দবিলাকে দি গঠন হোৱা বাক্যবোৰ সেইখিনি হ'ল WH ইণ্টাৰগেটিভ চেণ্টেন্সেছ। এতিয়া নেক্সট এটা প্ৰশ্ন থাকিব পাৰে কি নম্বৰ 2 yes no ইণ্টাৰগেটিভ অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰশ্ন যোনবিলাকৰ উত্তৰ হয় yes নহয় no হ'ব। 3 নম্বৰ অল্টাৰনেটিভ ইণ্টাৰগেটিভছ। এনে ধৰণৰ বাক্যত কি হয় তোমালোকক চইচেছ দিয়া থাকে, যেনে ধৰি লোৱা আমি অসমীয়াত ক'লে তুমি ভাত খাবা নে ৰুটি খাবা, তাৰ উত্তৰত আমি যিকোনো এটা ক'ম। সেই তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ হৈছে
Alternative interrogative. Number 4, tag questions. Tag questions হল আমি যেতিয়া বাক্য এটা ধৰা বাক্য এটা কৈছো কোৱাৰ লাষ্টত হয় নে নহয় আমি কনফাৰ্ম হ'ব বিচাৰিছো যেনেকৈ ধৰি লোৱা তুমি ভাত খালা নহয় নে তুমি ভাত খালা কোৱালৈকে এটা হেতু এটা ষ্টেটমেন্ট হৈ আছিল নহয় নে বুলি কৈ দিয়া লগে লগে হেতু এটা প্ৰশ্ন হৈ গ'ল মানে আমি কনফাৰ্ম হ'ব বিচাৰিছো যে তাই খালে বা নাই খোৱা এতিয়া ইলাবৰেচন অৰ্থাৎ বহলকৈ আমি এই চাৰিটা প্ৰকাৰ চাই লওঁ কি হয় WH interrogatives. WH interrogatives are questions that begin with question words. কৈছে WH interrogative সেইবিলাক প্ৰশ্ন হয় যোনবিলাক question words দিয়ে আৰম্ভ হয় এতিয়া question words কাক কয় question words ৰ ভিতৰত এই কেইটা শব্দ সোমায় যেনেকৈ who, where, when, why, what, which, whose, whom, and how. How to ইয়াত এটা এক্সেপশ্যন হ'ব যিহেতু WH বুলি কৈছে নাই WH ইণ্টাৰগেটিভ বুলি কৈছে কিন্তু ইয়াত W নাই অকল H আছে এই কেইটা শব্দক কুৱেশ্যন ৱৰ্ডছ বুলি কোৱা হয় কাৰণ বেছিভাগ প্ৰশ্ন আমি এই কেইটা শব্দ ব্যৱহাৰ কৰিয়ে গঠন কৰোঁ যেনেকৈ হোৱাট ইজ ইয়ৰ নেম হোৱেৰ ডু ইউ লিভ তেনেকুৱা ধৰণৰ বাক্যবোৰ এক্সাম্পল হু ৱাজ ডেট মেন সেই মানুহজন কোন আছিল When did you see Ali? তুমি আলিক কেতিয়া দেখিছিলা? Where is Peter going? Peter কলৈ গৈছে? How are you? তুমি কেনেকুৱা? এতিয়া নেক্সট আমাৰ সেকেন্ড নম্বৰত আছিলে yes no interrogatives. এতিয়া yes no interrogatives কি হয়? These are questions that can be answered with either a yes or no. কৈছে এইবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন হয় যোনবিলাকৰ উত্তৰত হয় yes হ'ব নহলে no ধৰি লোৱা তুমি ভাত খালানে যদি খালা আমি yes বুলি কম যদি নাই খোৱা no বুলি কম এনেকুৱা ধৰণৰ বাক্যবোৰ These are formed with the help of auxiliary verbs কৈছে এই বাক্যবোৰ auxiliary verbs যদি গঠন কৰা হয় এতিয়া auxiliary verbs কি হয় auxiliary verbsক আমি helping verb বুলিও কওঁ যেহেতু ইহঁতি মেইন verb নহয় আমি জানো যে verb হেইবিলাক শব্দ কোৱা হয় যোনবিলাকে ক্ৰিয়া কৰা বুজায় কিবা এটা কাম কৰা বুজায় কিন্তু যোনবিলাকে হেই ক্ৰিয়াটোক সহায় কৰে সহায়কাৰী ভাৰ্ববোৰক auxiliary verb বুলি কোৱা হয় ইয়াত চোৱা auxiliary verbs কি হ'ব পাৰে am is are do does was where be been shall will should could would can may have has had did etc ইয়াৰ বাহিৰেও আৰু কেইটামান তাৰমানে আছে এতিয়া তেনেকুৱা কেইটামান এক্সাম্পল চাই লওঁ Do you go to the library daily? তুমি লাইব্ৰেৰীলৈ পুথিভঁৰাললৈ সদায় যোৱা নে? এতিয়া ইয়াৰ উত্তৰত আমি হয় yes বা no বুলি ক'ব পাৰোঁ। Have you collected all the required details? তুমি প্ৰয়োজনীয় সকলোখিনি তথ্য কালেক্ট কৰিলা নে? এতিয়া ইয়াতো আমি হয় yes বা নহয় no বুলি ক'ব পাৰোঁ। May I come with you? মই তোমাৰ লগত যাব পাৰোঁ নে? হয় yes বা no আমি এইটোৰ উত্তৰো দিব পাৰোঁ গতিকে এইবোৰ বাক্য হৈছে yes no questions Number 3 আছিলে alternative interrogative য'ত আমাক choice দিয়া হয় আমি যিকোনো এটা উত্তৰ দিব পাৰোঁ These are questions that give the listener a choice of two or more answers in the question Alternative interrogative সেইবোৰ প্ৰশ্নক কয় বুলি কৈছে যোনবিলাকত কুৱেশ্যনটোতেই দুটা বা তাতোতকৈ মানে বেছি আনসাৰ দিয়াৰ মানে চান্সেছ থাকে These are also called choice questions এইবিলাকক choice question বুলিও কোৱা হয় যিহেতু আমি ইয়াত এটা choice কৰিবলৈ পাৰোঁ যিকোনো এটা বাছিবলৈ পাৰোঁ Example swa Do you want to go to Ooty or Goa?
তুমি উটি লৈ যাব বিচাৰিছা নে গোৱা লৈ যাব বিচাৰিছা ইয়াত আমাক এতিয়া দুটা চইচ দিছে আমি ইয়াৰ যিকোনো এটা উত্তৰ দিব পাৰো will you have fruit juice or coca cola তুমি fruit juice খাব বিচাৰিছা নে coca cola খাবা ইয়াতো আমি ইয়াৰ দুটাৰে যিকোনো এটা উত্তৰ দিব পাৰো should I come with you or will you go alone মই তোমাৰ লগত যাম নে তুমি অকলেই যাবা ইয়াতো আমি দুটাৰ ভিতৰত এটা উত্তৰ দিব পাৰো এতিয়া আমি প্ৰশ্নৰ 4 নম্বৰ প্ৰকাৰটো চাওঁ tag questions these are questions formed by attaching question tags onto the end of the declarative sentences that is statements কৈছে বৰ্ণনামূলক বাক্য বা যিকোনো এটা তথ্যমূলক বাক্যৰ শেষত question tags লগাই এনে ধৰণৰ প্ৰশ্ন গঠন কৰা হয় এটা question tags কি হয় question মই আগতেও যেতিয়া উদাহৰণ দিছিল তেতিয়া কৈছিলো যে শেষত ধৰি লোৱা নহয় নে বা হয় নে এনে ধৰণৰ শব্দ আমি যেনেকৈ অসমীয়াত ব্যৱহাৰ কৰো তেনেকৈ ইংলিছত isn't it বা is it এনেকুৱা ধৰণৰ শব্দ কিছুমান ব্যৱহাৰ কৰা হয় প্ৰশ্ন বনাবলে আমি উদাহৰণ চালে গম পাম when the statement is positive the tag will be negative and vice versa কৈছে যদি এই ষ্টেটমেন্টটো অৰ্থাৎ তথ্যমূলক যোনটো আমি বাক্য পাম বাক্যটো যদি পজিটিভ হয় অৰ্থাৎ ইতিবাচক বাক্য থাকে তেনেহলে আমি তাৰ ট্যাগটো কোৱেশ্চন ট্যাগটো নেগেটিভত লিখিব লাগিব নেতিবাচকত লিখিব লাগিব আৰু ভাইস ভাৰ্সা অৰ্থাৎ যদি হে বাক্যটো নেগেটিভত থাকে আমি পজিটিভ ট্যাগ লগাম এটা এক্সাম্পল চোৱা এক্সাম্পল চালে বুজি পাবা মই কি কৈ আছো এক্সাম্পল he should work hard this he should work hard he কষ্ট কৰিব লাগিব এতিয়া এৰখলৈকে এটা ষ্টেটমেন্ট হৈ আছে এটা বৰ্ণনামূলক বাক্য তাৰ পিছত শেষত কি লিখিছে চোৱা shouldn't he কৰা উচিত নহয় নে এই শব্দকেইটা লগাই এই ষ্টেটমেন্টটোক এটা প্ৰশ্নলৈ সলনি কৰি দিয়া হৈছে গতিকে এই দখ হৈছে আমাৰ কোৱেশ্চন ট্যাগ আৰু ইয়াত মন কৰিবা এই বাক্যটোত ইতিবাচক বাক্য হৈছিল যে হি কষ্ট কৰা উচিত গতিকে কোৱেশ্চন ট্যাগটো নেগেটিভত আছে উচিত নহয় নে Anita is laughing isn't she Anita হাঁহি আছে তাই হহা নাই নে এতিয়া চোৱা এটো পজিটিভত আছিলে গতিকে কোৱেশ্চন ট্যাগটোত not শব্দটো ব্যৱহাৰ কৰিছে isn't she নেগেটিভত ব্যৱহাৰ কৰিছে অৰ্থাৎ he cannot come can he আহিব নোৱাৰে পাৰিব জানো এতিয়া ইয়াতো চোৱা ইয়াতকো নেগেটিভত আছিলে আমাৰ ষ্টেটমেন্টটো গতিকে পাছফালে পজিটিভ ট্যাগ ব্যৱহাৰ কৰা হ'ল he tries hard doesn't he খুব কষ্ট কৰে নকৰে জানো এতিয়া ইয়াতে এটো পজিটিভত আছিলে বাক্যটো আগৰ খৰ ষ্টেটমেন্টটো গতিকে পাছৰ খৰ নেগেটিভ ট্যাগ ব্যৱহাৰ হ'ল you are not joking are you তুমি ধেমালি কৰা নাই নহয় কৰিছা জানো এতিয়া এটো নেগেটিভত আছিলে আগৰ ষ্টেটমেন্টটো গতিকে এটো পজিটিভত পজিটিভ ট্যাগ বহিলে ইমান দখলৈকে বুজি পাইছা এতিয়া ভিডিওটো যেহেতু অকনমান বেছি দীঘল হৈ গৈছে গতিকে এটো আমি পাৰ্ট 1 হিচাপে ৰাখি দিও ইয়াৰ পাছৰ দখ আমি নেক্সট সেশনত কৰিম